শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ য'ত হৈ আছে বাৰ্ষিক অধিৱেশন। এইটো মৰিগাঁও ডিষ্ট্ৰিক্টত হৈ আছে, মৰিগাঁও টাউনৰ পৰা অলপ 1 কিলোমিটাৰ দূৰত। তো ভাল লাগিব বহুত। 6 তাৰিখৰ পৰা আৰম্ভ, তথাপি আজি বহুত সমাগম আছে, আপোনালোকে চাওক। এইফালে আছে হোটেল, এইটো আছে মোৰ গেটটো, এইটো আছে মোৰ গেটটো। এইটো হৈছে যাতায়াত, এইটো আছে মোৰ গেটটো। এইফালে বহুত ডাঙৰকৈ সজোৱা আছে। জয় গুৰু শংকৰ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 88তম বাৰ্ষিক অধিৱেশন। এইফালে চাওক, এইটো য'ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পতাকা উত্তোলন কৰিব। সেইটো হৈছে এইখিনি ঠাই। বহুত ভাল লাগিছে। ইয়াতে পতাকা উত্তোলন কৰিব, এইফালে প্ৰৱেশ কৰিব, এইফালেদি প্ৰৱেশ কৰি ধুনীয়া লাগিছে চাওক। আপোনাৰ সেইফালে আছে মূল মণ্ডপটো, এইফালে আছে কাৰ্যালয়, এই ৰাস্তাৰ সিপাৰেও আছে, বহুত ডাঙৰকৈ হৈছে। লাখ লাখ মানুহ পদাৰ্পণ হ'ব ইয়াতে। 6 তাৰিখৰ পৰা আৰম্ভ হ'ব। ইয়াতে অধিৱেশন 6 তাৰিখৰ পৰা আৰম্ভ হ'ব, কিন্তু চাওক এতিয়া কিমান মানুহৰ ভিৰ, কিমান গাড়ী হয়, বহুত মানুহৰ ভিৰ এতিয়া আছে, ৰাস্তাৰ সিপাৰেও আছে। এইটো হৈছে নামঘৰটো। এইটো হৈছে নামঘৰটো। বহুত ধুনীয়াকৈ সজাইছে। খেৰেৰে সজাইছে। এখন শৰাই, ইয়াতে লিখা আছে কৃষ্ণ, কৃষ্ণ। আৰু ইফালে মই দেখাইছো শ্ৰী কৃষ্ণ, কৃষ্ণ।
এতিয়া আমি আহিছো এইটো এতিয়া আমি আহিছো সেৱা বাহিনী শিবিৰলৈ। ইয়াতে ভক্তসকলে নাম গাই আছে। নিজা বা সাংবাদিক বন্ধুসকলে আহিছে। এইটো হৈছে সেৱা বাহিনী শিবিৰ। সেৱা বাহিনী শিবিৰ বহুত লোক আছে, নাম গুণ গাই আছে। অলপমান দেখাই দিছো মই। সকলোৱে কিছু কাম কৰি আছে আৰু